নমস্কাৰ প্ৰিয় দৰ্শক, স্বৰ্ণকণ্ঠী লতা মংগেশকাৰৰ আজিৰ খণ্ডটিলৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছেহি। সাজ্জাদ হুছেইনৰ সংগীত পৰিচালনাত ৫০ৰ দশকটোত লতাজীৰ কণ্ঠত ভালেমান সুন্দৰ গীত শ্ৰোতাৰ মাজলৈ আহে। সাজ্জাদ হুছেইন আৰু লতা মংগেশকাৰ জুটি বুলি ক'লে আমাৰ মানস পটত প্ৰথমেই ভাহি উঠে 1951 চনত নিৰ্মিত হলচল চিনেমাৰ অনন্য সুন্দৰ গীতৰ কথা। বিশেষকৈ আজা মেৰে নসীব নে মুঝকো গীতটিত লতাজীৰ কণ্ঠৰ অনন্য আবেদনে আজিও শ্ৰোতাক আপ্লুত কৰে। লতাজীৰ ব্যক্তিগত পচন্দৰ গীতৰ তালিকাখনতো এই গীতটিয়ে বিশেষ স্থান লাভ কৰিছে। হলচলৰ উপৰিও ৫০ৰ দশকটোত এই জুটিৰ পৰা শ্ৰোতাই লাভ কৰে খেল, ছায়া, সংদিল আদি চলচ্চিত্ৰৰ মিঠা মধুৰ গীত। পঞ্চাছৰ দশকত সংগীত পৰিচালক শচীন দেৱ বৰ্মন সংগীত পৰিচালিত হিন্দী চলচ্চিত্ৰ ৩৭খনৰ ভিতৰত কেইবাখনৰো গীত লতাজীৰ কণ্ঠেৰে সুশোভিত। শ্ৰোতাৰ পৰা বেছ সমাদৰ লাভ কৰা লতাজীয়ে কণ্ঠদান কৰা ছবিৰ ভিতৰত উল্লেখনীয় হ'ল সজা, বুজদিল, নজৱান, টেক্সি ড্ৰাইভাৰ, দেৱদাস, হাউচ নম্বৰ 44, মুনিমজী, পেয়িং গেষ্ট আদি। প্ৰিয় দৰ্শক, এইখিনিতে মোৰ হাউচ নম্বৰ 44 বুলি ক'লে সেই বিখ্যাত গীতটি মনলৈ আহিছে। অকণমান গুণগুণাই দিছোঁ। ফেলি হুই হে সপনো কি বাহে আজা চল দে কহি দূৰ। তেনেদৰে পেয়িং গেষ্ট বুলি ক'লে আমাৰ মনত সেই চিৰ সেউজ গীতটি মনত তোলা দিয়ে, নহয় জানো? চাঁদ ফিৰ নিকলা मगर तुम ना आए, जला फिर मेरा दिल, करूं क्या मैं हाय। গীতৰ মাজৰ পৰা পুনৰ আহিছোঁ কিতাপৰ মাজলৈ। চি ৰামচন্দ্ৰ এনে এগৰাকী সংগীত পৰিচালক যাৰ সৈতে লতাজীৰ সংগীতৰ এক আত্মিক সম্পৰ্ক থকা বুলি কোৱা হয়। ৫০ৰ দশকত ৰামচন্দ্ৰৰ সংগীত পৰিচালনাত গোৱা লতাজীৰ কণ্ঠৰ ভালেমান গীতে শিল্পীগৰাকীৰ সফলতা লাভৰ গ্ৰাফডাল দ্ৰুত গতিত ঊৰ্ধ্বমুখী কৰি তোলে। পৰ্চাই অনাৰকলি বুলি ক'লে সেই বিখ্যাত গীতটো মোৰ মনলৈ আহে। ये जिंदगी उसी की है जो किसी का हो गया, प्यार ही में खो गया, ये जिंदगी उसी की है। যাহোক আনাৰকলিৰ লগতে আৰু আমাৰ মনলৈ আহে সুভাষ কাটাৰা, আজাদ, ৱাৰিছ, অমৰদীপ আদি চলচ্চিত্ৰৰ গীতৰ কথা। এই দশকটোত শ্ৰোতাৰ মাজলৈ অহা অলবেলা, আশা আৰু পেহলি ঝলক চিনেমাৰ গীতসমূহো শ্ৰোতাই আদৰি লয়। প্ৰিয় দৰ্শক, আজিৰ খণ্ডটি ইমানতে সামৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে আজিৰ খণ্ডটিও আগৰ দৰে পূৰ্বৰ দৰে আঁকোৱালি ল'ব। এইখিনিতে কৈছোঁ, যদিহে আপোনালোকৰ ভাল লাগে তেন্তে আমাৰ পষ্টসমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ আপোনালোকৰ সঁহাৰি আমাৰ সফলতাৰ মাপকাঠি। গতিকে আপোনালোকৰ সঁহাৰি আমাৰ একান্তই কাম্য। আজিলৈ সামৰিছোঁ। নমস্কাৰ।